এয়া চাওকচোন কি ৰকম মামাৰ মানে চোতালত যাব এই ধাৰটো এনেকৈ বহিয়ে আছে চাওকচোন ইমান ধাৰ পানীৰ এই নদীৰ পানীৰ কাৰণে ইমান ধাৰ আৰু পানীটো চাফা কিন্তু গাইছ চাওকচোন আমি ফচি আছোঁ এই চাফা কাৰণেহে ধাৰটো ভয় লাগে আৰু ইমান ধাৰ এখন ৰেইনকোট মাৰি আহি গ'ল হাই গাইজ গুড মৰ্ণিং সকলোকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু চাওকচোন আজি মানে ৰাতিপুৱা মামাহঁতৰ ঘৰত আহিছিলোঁ পানী নাছিল ৰ'দ দি আছিল আৰু এতিয়া চাওক পানীত ধাৰ চাওক ইয়াত চাওকচোন কি ৰকম ধাৰ বৈ আছে পানীৰ আপোনালোকে চাউণ্ড শুনিছেনে নাই নাজানো চাওকচোন এই পানী খচি আছোঁ আমি গোটেইখিনিয়ে আৰু মোৰ লগত আহিছে বুবু আৰু চাওক ভাঙা ছাতি লৈ কিনে পুৰা ৰিলছ বনাত ব্যস্ত হৈ আছে ভাঙা ছাতি লৈ আহিছে আহোন বানপানীত ভয় কৰিব লাগে চিন্তা কৰিব লাগে আহোন ৰিলছ বনাত ব্যস্ত চব মাখানে আৰু মোৰ মোবাইলটো জিকি গ'ল চাওঁ এই ভাঙা ছাতাটো চাওকচোন এইটো আৰু পানী চাওক আমি যেতিয়া আহিছিলোঁ মানে তেতিয়া মানে এইবিলাক তল যোৱাই নাছিল আৰু এতিয়া যিমানে সময় যাই আছে আমি এতিয়া কেনেকৈ যাম ভাবি আছোঁ বহুদিনৰ মূৰত মানে আৰু আজি ভিডিঅ' দিছোঁ গতিকে ভিডিঅ'টো চাই থাককচোন বেলেগ একো নাই এই বানপানীৰে ভিডিঅ' এয়া চাওক এইফালেও ধাৰ পতি আছে ইমান ধাৰ পানীৰ এয়া চাওকচোন আৰু আমি বৰষুণত মানে তিতি ভিডিঅ' বনাই আছোঁ ছাতিটো হৈছে ভাঙা ছাতি এয়া কাৰণ আমি আহোঁতে ছাতি লৈ অহা নাই ৰ'দ দি আছিল চাওকচোন আমাৰ মানে চতলেদি ধাৰ বৈ আছে বাপৰে বাপ কি পানী হা মুনু আহচোন বানপানীৰ বিষয়ে কিবা এটা কৈ যাওঁ মামাৰ ছোৱালী তাইৰ মুখেদি শুনো ৰ'ব আৰু তেনেকৈ বানপানী মানে হৈয়ে থাকে নেকি বৰষুণ আহিল পুৱাৰ পৰা ৰ'দ দি আছে তাৰপিছত হঠাতে বৰষুণ আহিল দুপৰীয়া আহি মানে এতিয়া ইমান বানপানী একদম চাৰিওফালে পানী আৰু হৈয়ে থাকে মানে আমাৰ ইয়াত পানী ওচৰতে বালিত নদী আছে ওচৰতে গতিকে বৰষুণ মানে ৰাতিপুৱাৰ পৰা বৰষুণ বেছি নাছিল অলপ আছিল সেই অলপ বৰষুণতে ইমান পানী আৰু ওপৰৰ পৰা দিয়ে এতিয়া বৰষুণ দিয়ে আছে হঠাতে আহি যায় আহোন আৰু হঠাতে আহোন ৰিলছ বনাব পাৰে বানপানীৰ মাজত ভয় চয় নকৰে আহোন মোৰ কিন্তু ভয় লাগে তথাপিও আহিছোঁ আৰু আপোনালোকক দেখাৰ কাৰণে চাওকচোন আহাক মানে পাগল দিয়া নদী পায় না পাগল দিয়া নদী আছে আহাৰ ওচৰত আৰু পাগল দিয়া নদীটো মানে বান খহি গৈছে বোলে এইবাৰ আৰু এতিয়াতো মানে ভালো নহয় আৰু যিহেতুকে বাৰিষা কাল খৰালি কালতে ভাল কৰিব হয় না গতিকে এতিয়া ভালো নহয় আৰু গতিকে এনেকৈ আৰু বৰষুণ আহি থাকিব এনেকৈ বানপানী হৈয়ে থাকিব হয় না ইয়াৰ ভিডিঅ'টো আৰু এইখিনিয়ে আৰু অলপমান মই মানে বানপানী অহাৰ কাৰণে মই অকণমান এনেই আমি ভিডিঅ' বনাই থলোঁ নোকোৱা অলপ পিছত আহাৰ চোতাল পাব গৈ এই আমি ওলাই অহাৰ লগে লগে সেইখিনিকে আছিল এতিয়া মানে এইখিনি পালাক আহাৰ ৰাস্তা পালাক মেইন হেৰি অলপ পিছত চোতাল পাব আহাৰ কি ক'বা জুপি আৰু আহোনা আলহী খাবা আহিছে বিহুৰ পৰা কি ক'বা ক মোৰ কিন্তু পানীত ভয় লাগে তথাপিও আহিছোঁ আৰু অহাৰ কাৰণে ময়ো আহিছোঁ আৰু এতিয়া আমি ঘৰত কেনেকৈ যাম এই চিন্তা লাগি আছে আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু বানপানীৰ সমস্যাটো যিহেতুকে আৰু বহুত বেছি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে এই বানপানীৰ সমস্যাটো কমি যায় ভৱিষ্যতক লগি আজি আৰু ব্লগটো সামৰণি কৰোঁ না কি বাই বাই ক ব্লগটো সামৰণি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে যাতে এই জেগাখিনিত ইমান পানী হয় সমাধান হয় যাতে বাই